तामुलपुर जिल्लानि गरेस्वर ओनसोलाव गोबां आयेन बेरेखायै फसंनाय दंफां हाखावग्रा मिलनि हेंथायै हाग्रा बिफाननि गोख्रों राहा। दिनै आयेन बेरेखायै फसंनाय दंफां हाखावग्रा मिलखौ हाग्रा बिफाना हमो। गरेस्वर ओनसोलनि जारकना, सिल्किजार, नाराबारियाव हाग्रा बिफाना संदाननानै गंनै दंफां हाखावग्रा मिल आरो गोबां बिबांनि बाताम, तक्ता लोगोसेनो हास'नानै दोननाय दंफांफोरखौ हमनो हायो। तामुलपुरनि रेन्जार कामेश्वर बर' आरो कुमारिकाटानि रेन्जार बिरेन बर' लोगोसे गरेस्वरनि बिट अफिसार कीर्ति दैमारिनि दैदेननाय हाग्रा बिफाननि मोनसे हानजाया दिनै संदाननानै सेबनाय समाव हमनो मोननाय दंफांनि बेसेना खमैबो 6 लाखसो रांनि जागोन होनना बुङो आरो खान्थि बेरेखायै दंफां मिल फसंनायखौ बन्द' खालामनांगौ होनना खावलायनानै बेबायदिनो फैबाय थानाय समफोराव आयेन बेरेखा दंफां हाखावग्रा मिलनि हेंथायै गोख्रोंनिफ्राय गोख्रोंसिन राहा लागोन होनना तामुलपुरनि रेन्जार कामेश्वर बर'आ खौरां बिजोंनि सिगाङाव ओरैबायदि बुङो। আমি আজি প্ৰথমে আমাৰ যি গোপন পমখেদি আমি মানে আজি জাৰকনা অঞ্চলত এটা আমি জব্দ কৰিলোঁ আৰু ছেকেণ্ডত আমি কি আছিল এইটো চিল্কিজাৰ চিল্কিজাৰ এৰিয়াত আমি সেই কৰিলোঁ আৰু লাষ্টত আমি থাৰ্ড টাইম এই নাৰাবাৰী এৰিয়াত আমি মানে বেঞ্চ মিল আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ ষ্টাফখিনি আছে, আমি একেগাৰ হৈ কেনে আমি জইনকৈ মানে সেই কৰিলোঁ। পিছত আমি 3টা জায়গাত আজি মানে জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। কেইটা মিল জব্দ কৰা হ'ল? আমি 3টা কৰিলোঁ, জাৰকনা, চিল্কিজাৰ আৰু এই কি আছিল এইটো নাৰাবাৰী 3টা জায়গাত কৰিলোঁ। আজি এই অভিযানত আপোনালোকৰ কোন কোন বিষয় জড়িত মানে আহিছে ইয়াতে? ইয়াতে আমাৰ কুমাৰিকাটা ৰেঞ্জ অফিচাৰ আহিছে আৰু প্লাছ তামুলপুৰ ৰেঞ্জৰ মই নিজে আছোঁ, এইখিনি আছোঁ। কি ক'ব অবৈধভাৱে মানে অঞ্চলটোত বিভিন্ন ধৰণে এনেকৈ? আচ্ছা, হয়, মই সেইটোৱে ক'ব বিচাৰিছোঁ। এই গড়েশ্বৰ অঞ্চলত গড়েশ্বৰ থানাৰ অন্তৰ্গত যিখিনি মানে ইলিগেল মিল চলি আছে, মই আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে এইটো অতি সোনকালে বন্ধ কৰিব লাগে। আমি পাৰি পৰ্যন্ত সেইটো মানে আমি উঠাবলৈ আমি চেষ্টা অব্যাহত ৰাখিম। প্ৰায় দেখা যায় যে আপোনালোকে উচ্ছেদ চলাৰ পিছতো এনেকুৱা ধৰণৰ বহুকেইটা মিল পুনৰ আকৌ মানে চলা দেখা যায়, গতিকে এই ক্ষেত্ৰত আপোনালোকৰ কি ক'ব? হয়, সেইটো আমি ইয়াৰ কাৰণে আমি এবাৰ মানে আমি ভালকৈ মানে অলপ টাইটলি আমি কাম কৰিবলৈ আমি ইয়াত প্ৰস্তুত হৈছোঁ। সেইকাৰণে জব্দ কৰিছে আজি মোটামুটি আমি তিনিটা জায়গাত লগ লাগি টোটেল 6 লাখ মোটামুটি 5-6 লাখ হৈ যাব আৰু মোটামুটি। আগলৈ এনেকুৱা ধৰণৰ অভিযান আপোনালোকে চলি থাকিব? এইটো অনাগত আমি চলি থাকিম এইটো। এই কাৰণে মই কৈছোঁ আপোনালোকে যিমান ইলিগেল মানে মিল আছে আপোনালোকে বন্ধ কৰিব লাগে। গড়েশ্বৰ অঞ্চলত আৰু এনেকুৱা বিভিন্ন মিল আছে? আমি এনেই আমাৰ চৰ্চেদি আমি গম পাই আছোঁ আৰু ক'ৰবাত আছে, সেইটো আমি মানে বেন কৰিবলৈ আমি মানে সেইটো হেৰি কৰিম। গড়েশ্বৰ অঞ্চলৰ আজি কেইবাটাও স্থানত আপোনালোকে ঘূৰিলে, কোন স্থান গ'লে এতিয়ালৈকে বৰ্তমান? আজি আমি জাৰকনা, চিল্কিজাৰ আৰু এই নাৰাবাৰী অঞ্চলত আমি হেৰি কৰিলোঁ আজি গড়েশ্বৰ অঞ্চলত।